Hello viewers, welcome to our channel Memory Skill Development Course. Viewers, তোমালোকে বাৰু বহুত সৰু কথা যেনে ফোন নাম্বাৰ, চাবিটো ক'ত থলা বা কিতাপৰ সৰু কথাবিলাক কেতিয়াবা পাহৰি যোৱা নেকি? নিশ্চয় যোৱা। কিন্তু পৃথিৱীত এনেকুৱা এখন কম্পিটিশন হয়, লগতে ভাৰততো হয়, যিখন কম্পিটিশনত মানুহে এনেকুৱা কথা মনত ৰাখিবৰ কাৰণে কম্পিটিশন কৰে। শুনি আচৰিত লাগে হয়নে? হয়, আজি আমি কথা পাতিব গৈ আছো ওয়ার্ল্ড মেমৰি চেম্পিয়নশিপ লগতে ইন্ডিয়ান মেমৰি চেম্পিয়নশিপৰ বিষয়ে। যিবিলাক কম্পিটিশনত কন্টেস্টেন্ট সকলে দীঘল নম্বৰৰ লিষ্ট, সংখ্যাৰ লিষ্ট, লগতে শব্দৰ লিষ্ট বা কিছুমান মানুহৰ নাম বা ফেস বা প্লেইং কাৰ্ডছ, টাচপাত এইবিলাক মনত ৰাখিবৰ যত্ন কৰে। এতিয়া আহাচোন ওয়ার্ল্ড মেমৰি চেম্পিয়নশিপৰ বিষয়ে জানো। ওয়ার্ল্ড মেমৰি চেম্পিয়নশিপ স্টার্ট হৈছিল 1991 পৰা। প্ৰথম স্টার্ট কৰিছিল টনি বুজান আৰু ৰে কেনি নামৰ দুজন ব্যক্তিয়ে বিশেষ ভূমিকা পালন কৰিছিল আৰু প্ৰথম ইয়াতে উইনাৰ আছিল ডমিনিক অ'ব্ৰেইন নামৰ ব্যক্তিজন। এইদৰে প্ৰত্যেক বছৰে হৈ আহিছে এই চেম্পিয়নশিপ। এই চেম্পিয়নশিপত থকা মূল ইভেন্টসমূহ হৈছে ৰেন্ডম নাম্বাৰছ মনত ৰাখিবলগীয়া হয়। অৰ্থাৎ তোমাক দীঘল বহুত নাম্বাৰ লিষ্ট দিয়া থাকিব, সেই নাম্বাৰখিনি যেনেদৰে পেজত আছে তেনেকৈ তোমালোকে মনত ৰাখিব লাগিব। তাত থাকিব ৰেন্ডম ৱৰ্ডছ মনত ৰাখিব লাগিব, অৰ্থাৎ কিছুমান শব্দ দিয়া থাকিব আৰু সেই শব্দবিলাক মনত ৰাখিব লাগিব। কিছুমান কম্পিটিশনত ইমেজো দিয়ে, তেতিয়া ইমেজ মনত ৰাখিবলগীয়া হয়। তাৰ উপৰি থাকিব বাইনাৰী নাম্বাৰ মনত ৰখা। বাইনাৰী নাম্বাৰ মানে হয়তো বহুতে জানা, যিসকল নাজানা তেওঁলোকক কৈ দিছো। স্ক্ৰীনত দেখুৱাৰ দৰে এনেকুৱা সংখ্যাবিলাক য'ত 0, 0, 1, 0 অৰ্থাৎ 0 আৰু 1 ৰিপ্ৰেজেন্ট কৰা হয়, সেইবিলাক মনত ৰাখিবলগীয়া হয়। তাৰ উপৰি থাকে হিষ্টৰিকেল ডেট মনত ৰখা, আৰু এটা ইভেন্ট থাকে য'ত কন্টেস্টেন্ট সকলে প্লেইং কাৰ্ড মনত ৰাখিবলগীয়া হয়, অৰ্থাৎ টাচপাতৰ 52 খিলা এটা জাপ, তেনেদৰে বিভিন্ন জাপ মনত ৰাখিবলগীয়া হয়। তাৰোপৰি ইয়াত থাকিব আৰু এটা কম্পিটিশন য'ত স্পোকেন নাম্বাৰ বুলি কোৱা হয়, অৰ্থাৎ তোমাক নাম্বাৰবিলাক শুনিব লাগিব, শুনাৰ পিছত নাম্বাৰবিলাক মনত ৰাখিব লাগিব। আৰু এটা ইভেন্ট থাকে য'ত হিউমেন নেম আৰু ফেচ মনত ৰাখিবলগীয়া হয়। ঠিক একেদৰে ইণ্ডিয়াতো এই মেমৰি চেম্পিয়নশিপ যোৱা 16 বছৰ ধৰি হৈ আহিছে আৰু এই বছৰো অক্টোবৰ মাহত এই মেমৰি চেম্পিয়নশিপ হ'ব। ঠিক সেইদৰে অহা বছৰো হ'ব। আই হোপ তোমালোকেও এই চেম্পিয়নশিপবিলাকত পাৰ্টিচিপেট কৰিবৰ কাৰণে নিজকে প্ৰিপেয়াৰ কৰি তোলা, আৰু যিখিনি হেল্প লাগে, যদি কিবা জানিব ইচ্ছুক তেতিয়াহ'লে আমাৰ চেনেলত যোগাযোগ কৰিবা, আমাৰ ফোন নম্বৰত যোগাযোগ কৰিবা। আমি যিমানটো পাৰোঁ তোমালোকক হেল্প কৰিবলৈ যত্ন কৰিম। আমি বিচাৰোঁ নেক্সট এজন ইণ্ডিয়ান মেমৰি চেম্পিয়নশিপ বা ৱৰ্ল্ড মেমৰি চেম্পিয়নশিপৰ হওক এজন অসমীয়া হওক। মেমৰি কম্পিটিশনত কোনে কোনে পাৰ্টিচিপেট কৰিব পাৰিব? তাৰ উত্তৰটো হ'ল সকলোৱে পাৰ্টিচিপেট কৰিব পাৰিব। বেলেগ বেলেগ কেটেগৰী থাকে, যিবিলাক কেটেগৰীত বেলেগ এজৰ কণ্টেষ্টেণ্ট থাকে। উদাহৰণস্বৰূপে 0 পৰা 13 লৈকে কিডছ কেটেগৰী, 13 পৰা 17 লৈকে জুনিয়ৰ কেটেগৰী আৰু 18 পৰা 59 লৈকে এডাল্ট কেটেগৰী আৰু 60 পৰা এবভখিনি হৈছে চিনিয়ৰ কেটেগৰী। গতিকে আপুনি কম্পিটিশনত পাৰ্টিচিপেট কৰিব পাৰিব, আপুনি যি এইজন। এতিয়া এই ভিডিঅ'টো চাবা য'ত মই অলপমান কম্পিটিশনৰ পৰিৱেশটো দেখুওৱাৰ যত্ন কৰিছোঁ।
বাবে বহুত বহুত ধন্যবাদ যদি তোমালোকে এই কম্পিটিশনৰ কাৰণে ইন্টাৰেস্টেড তেতিয়া হলে আমাৰ চেনেলৰ লগত যোগাযোগ কৰিবা লগতে যদি চেনেলটোলৈ নতুনকৈ আহিছা তেতিয়া হলে সাবস্ক্ৰাইব কৰিবা আৰু লাইক কৰিব নাপাহৰিবা লগতে আমাৰ আৰু মেমৰি লগত জড়িত ভিডিঅ'সমূহ তোমালোকে চাবা য'ত আমি মেমৰি প্যালেস টেকনিক বা অন্যান্য কিছুমান তথ্য দিব যত্ন কৰিছো আৰু আগলৈকো চাই যাবা যাতে নতুন নতুন তথ্য পাই যোৱা থ্যাংক ইউ